নমস্কাৰ। ডিঙিত মাছৰ কাঁইট লাগিলে কি কৰিব লাগে? মাছ খাই থাকোঁতে ঘপককৈ ডিঙিত যদি কাঁইট এডাল লাগি যায় বহুতৰে বহুত ভয় লাগে বা কি কৰিব বা কি নকৰিব একো বুজিয়ে নাপায়। সেই মুহূৰ্তত ডক্টৰৰ ওচৰলৈ যোৱাৰ আগতেই আপোনালোকে ঘৰত কৰিব পৰা বিভিন্ন ধৰণৰ ঘৰুৱা টিপছ আছে। সেইসমূহ আজি মই আপোনালোকক ক'ম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মাছ এবিধ অসমৰ লোকপ্ৰিয় খাদ্য। মাছ ভাজি জোল কৰি ভাপত দি অথবা পুৰি বিভিন্ন ব্যঞ্জনেৰে অসমৰ লোকে খায়। কিন্তু বহু সময়ত মাছৰ একোডাল কাঁইটে আমাৰ জীৱনলৈ চৰম বিপত্তি কঢ়িয়াই আনে। বিভিন্ন ধৰণৰ মাছ আছে যিবোৰ কেৱল সোৱাদযুক্তই নহয় পুষ্টিকৰো হয়। প্ৰতিদিন পুষ্টিকৰ চাহিদা পূৰণৰ বাবে মাছৰ বিকল্প আৰু একো নাই। কিন্তু সোৱাদযুক্ত মাছৰ কাঁইটৰ পৰিমাণ বেছি থাকে, যিটো কাৰণত বহুতেই মাছ খাবলৈ ভয় কৰে। বিশেষকৈ মাছৰ ভিতৰত থকা সৰু সৰু কাঁইট বচাৰ ধৈৰ্য বহুতৰে নাথাকে। বহুতেই কাঁইট বাচিব নজনাৰ কাৰণে ভাতৰ পাতত ডিঙিত মাছৰ কাঁইট লাগি ধৰা দেখা যায়। আচলতে এনে পৰিস্থিতিত কি কৰিব লাগে? ডিঙিত মাছৰ কাঁইট লাগিলেও ভয় খাব নালাগে। এনে কাঁইট গুচোৱাৰ বিশেষ নিয়ম আছে। বিশেষকৈ কিছুমান ঘৰুৱা উপায় আছে যাৰ যোগেদি এনে কাঁইট সহজে আঁতৰাব পাৰি। ১ নম্বৰটো হৈছে শুকান ভাত। ডিঙিত মাছৰ কাঁইট লাগিলে ভয় নকৰিব। এমুঠি শুকান ভাত নোচোবোৱাকৈ গিলি দিব লাগে। কাঁইট যদি মিহি আৰু সৰু হয় তেন্তে অলপ সৰহকৈ শুকান ভাত গিলি খোৱাৰ চেষ্টা কৰিব লাগে। দেখিব ভাতৰ লগতেই কাঁইটডালো পেটৰ ভিতৰলৈ সহজতে গুচি গৈছে। ২ নম্বৰ অলিভ অইল। অলিভ অইলৰ নানান ধৰণৰ ব্যৱহাৰৰ কথা সকলোৱে জানে। কিন্তু আপুনি হয়তো নাজানে যে অলিভ অইল ব্যৱহাৰ কৰিও ডিঙিত লাগি ধৰা মাছৰ কাঁইট গুচাব পাৰি। অৰ্থাৎ ডিঙিত মাছৰ কাঁইট লাগিলে অলিভ অইল খাব লাগে। যিহেতু অন্য তেলৰ তুলনাত অলিভ অইল বেছি পিছল, সি সহজে ডিঙিৰ কাঁইট গুচোৱাত সহায় কৰে। ৩ নম্বৰ গৰম পানী আৰু নেমু টেঙা। ডিঙিত লগা কাঁইট দূৰ কৰাত সহায় কৰে গৰম পানী আৰু নেমু টেঙাই। প্ৰথমে পানী গৰম কৰি ল'ব লাগে। অৱশ্যে অতি বেছি গৰম নকৰিলেও হ'ব। সহ্য কৰিব পৰাকৈ গৰম কৰি সেই পানীতে সামান্য নেমু টেঙাৰ ৰস চেপি মিহলি কৰি ল'ব লাগে। যিহেতু নেমু টেঙা এচিডত সমতা থাকে, সি লাগি থকা কাঁইট সহজেই দূৰ কৰাত সহায় কৰে। ৪ নম্বৰ ভিনেগাৰ। ডিঙিত কাঁইট লাগিলে ঘৰত যদি ভিনেগাৰ আছে তেন্তে পানীত অলপ ভিনেগাৰ মিহলি কৰি পান কৰিলে সহজে উপশম পাব পাৰে। ৫ নম্বৰ নিমখ। ডিঙিত মাছৰ কাঁইট লাগিলে নিমখৰ যোগেদিও গুচাব পাৰি। এগিলাচ কুহুমীয়া পানীত নিমখ মিহলাই পান কৰিলে ডিঙিত বিন্ধি থকা কাঁইট সহজে দূৰ হয়। এই সকলোবোৰ পিছতো যদি কাঁইট থাকি যায় তেন্তে নিশ্চিতভাৱে এজন চিকিৎসকৰ ওচৰলৈ যোৱাটো জৰুৰী। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নতুন বন্ধু-বান্ধৱীসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লগতে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।